নমস্কাৰ। আজি বহাগৰ পহিলা দিন। আজি দিনটোত সকলোৰে মৰমৰ দিন, শ্ৰদ্ধাৰ দিন। এই দিনটোত ডাঙৰে সৰুক মৰম কৰে, সৰুৱে ডাঙৰক শ্ৰদ্ধা আৰু সেৱা জনায়। অসমীয়া সমাজৰ সমন্বয়ৰ সাকু হুঁচৰিয়ে বহাগৰ 7 বিহু প্ৰাণৱন্ত কৰে। হু মানে চিঞৰ, চ মানে আশীৰ্বাদ আৰু ৰি মানে উৰুলিকিত। তাহানিৰ দিনত প্ৰথমতে ৰজা ঘৰত, তাৰ পাছত ডা ডঙৰীয়াৰ ঘৰত আৰু তাৰ পাছতহে প্ৰজা ঘৰত হুঁচৰি গোৱাৰ পৰম্পৰা আছিল। আজিকালি অসমৰ চহৰে নগৰে, গাঁৱে ভূঞে এই ঐতিহ্য পৰম্পৰাৰে পথ অনুসৰণ কৰি হুঁচৰি, বিহুনাম, বিহু নাচক মঞ্চৰ পাদপদীপৰ সন্মুখলৈ আদৰি আনি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰঙতে ৰঙীয়ান হৈ জাতিৰ ঐক্যবোধৰ চেতনা প্ৰকাশ কৰিছে। হুঁচৰি নামৰ অন্তত গৃহস্থই শৰাইত মাননি, বিহুৱান, তামোল পাণ আনি হাতেৰে চোতালখন মোহাৰি কলপাতেৰে শৰাই ঢাকনিৰে শৰাইখন আগবঢ়াই দি আঁঠু লয়। ৰাইজ বহে। জ্যেষ্ঠজনে আশীৰ্বাদ দিয়াৰ আগতে হুঁচৰি দলক চিৰা পিঠা সান্দহেৰে চাহ জলপান খুওৱা হয়। বিহু হুঁচৰি গাই উপাৰ্জন কৰা ধনসমূহ সমূহীয়া বিদ্যালয়, পুথিভঁৰাল, নামঘৰ আদিত দান বৰঙণি দিয়াৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত এই অভাজনৰো ভাগ লোৱাৰ অভিজ্ঞতা আছে। আমাৰ ঘৰৰ পদূলিত প্ৰত্যেক বছৰৰ দৰে নগাঁৱৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটোৱে কেনেদৰে হুঁচৰি উদযাপন কৰিছে চাওকচোন আহক। তেওঁলোকক প্ৰত্যেক বছৰে আদৰিবলৈ ৰৈ থকা অসমৰ সুসন্তান আমাৰ স্বৰ্গীয় মৰমৰ খুৰা দেউতা গুণ মহন্তদেৱলৈ আজি বাৰুকেই মনত পৰিছে। এয়া ৰাইজৰ আশীৰ্বাদ আৰু পদধূলাৰে আমাৰ ঘৰ জীপাল হৈ পৰিছে। Yeah.
বছৰীয়া শিশুটো চাওকচোন, তাইৰ নাম হ'ল শ্ৰীনন্দা মহন্ত। তাই অসমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষণটো চাওকচোন, চাই আমাৰ খুব ভাল লাগিছে। তাইক ৰাইজে আশীৰ্বাদ দিবচোন। চাওকচোন, শ্ৰীয়ে প্ৰখৰ ৰ'দতো খালী ভৰিৰে হুঁচৰি দলটোৰ লগত তাল মাল লৈ ৰাখি কেনেকৈ সহযোগ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ সংস্কৃতিৰ প্ৰতি এনেদৰে আগ্ৰহ দেখিলে সঁচাই ভাল লাগে, নহয়নে? কঁঠাল কাঠৰ ঢোল, কলিদৈ মহৰ শিঙৰ পেপাৰ লহৰ, ৰামধন গগনা বাঁহেৰে নিৰ্মিত, মাটিৰে সুতুলিৰ সুৰে চন্দে হুঁচৰি যোৱাৰ জেউতী চৰাই। সঁচাই হুঁচৰি বিহুৱে অসমীয়া সংস্কৃতি সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰে। ঢোলৰ চেৱে চেৱে ছন্দ মিলাই খুস্তি পেলোৱা, চোতালত গামোচা পাৰি লোৱা, বিহুৱাৰ মূৰত তেলপানী দিয়া, মৰলীয়া বন ছটিওৱা আদি প্ৰচলিত নিয়মসমূহে হুঁচৰিৰ মানদণ্ড ৰক্ষা কৰি আহিছে। ঘোষাপদৰ লগত কছাৰী চেউ, মিচিং চেউ, ধেমেলীয়া চেউ, ডুমনি চেউ, খৰা চেউ আদি চাপৰসমূহ ঢোলত বজোৱা হয়। আহকচোন আকৌ হুঁচৰিৰ মাজলৈ আহোঁ।
এটা বাতি নগৰো এটা বাতি তলৰো এটা বাতি মৰলীয়া মূৰৰ চুৰিখন আশীৰ্বাদ কৰিছোঁ দিগস্ত মুখলে মহাপ্ৰভু তোমাৰ ভৱিষ্যত আজি সেই যুৱ ছাত্ৰসমূহ পৰিয়াল আহি তোমাৰ এই চোতালত প্ৰভু হৰি কীৰ্তন কৰিছে ইয়াতে যদি কোনোবাখিনি অপৰাধ কটকৰ শস্য অপৰাধ ধনকে কেউ কি মনোবাঞ্ছা সিদ্ধি কৰি দুখা নিচনে কিবা কৰিব কি প্ৰাৰ্থনা আমি আমাৰ অসমীয়া সংস্কৃতিৰ এইদৰে প্ৰচাৰ আৰু প্ৰসাৰৰ কামত ব্ৰতী আছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ জৰিয়তে আমাক সহায় কৰিব বুলি অনুৰোধ জনালোঁ আৰু ইমান পৰে আমাৰ এই অনুষ্ঠানভাগ উপভোগ কৰাৰ বাবে শ্ৰদ্ধাৰ ৰাইজক ধন্যবাদ জনালোঁ। ধন্যবাদ।